নমস্কাৰ প্ৰথমে মই সকলো নিউজ চেনেলকে ইয়াতে অভিনন্দন জনাইছো তেখেতসকলক আমি আন্তৰিক অভিনন্দন জনাইছো গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আজি ওলাই আহিছো গাঁৱত আমাৰ যি হাতাম পুৰুষীয়া লোক সংস্কৃতি আছে বাম্বুল পিতা অনুষ্ঠান আৰু ইয়াক বাম্বুল পিতাৰ লগতে হেপৰ পিতা বুলিও কোৱা হয় এই অনুষ্ঠানৰ তাৎপৰ্যটো এনেকুৱা বাম্বুল পিতা বুলি কোৱাৰ এটা বিশেষ অৰ্থ আছে আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীয় যিবিলাক লোক আছে তেখেত সকলোৱে সাধাৰণতে কৃষিজীৱী লোক কৃষিৰ সৈতে জড়িত লোক বাম্বুল পিতা বুলি কোৱাৰ অৰ্থটো এনেকুৱা যেতিয়া ভাদ মাহত প্ৰায় আগতে গৰু হালেৰে আমাৰ মাটি চহাইছিল কৃষকসকলে ভাদ মাহ সময়লৈকে সকলো কৃষকৰ মানে হাল উঠে আৰু হাল উঠা চোৱা বুলি কয় এইটো চোৱা পেলোৱাৰ পিছত বাকৰিলৈকে যেতিয়া কৃষকসকল মানে বোকা মাটিৰ লগত অকণ সময় যেন বিৰতি লৈ পেলাই বামলৈকে উঠি আহি কাৰণে ইয়াক বাম্বুল পিতা গীত বুলি কোৱা হয় এই গীতবিলাক বহুত গীত আছে বাম্বুল পিতা গীত ভাদ মাহৰ একাদশীৰ পৰা পূৰ্ণিমালৈকে প্ৰায় 5 দিন আগত প্ৰথম যেতিয়া একদম আমাৰ উপৰি পুৰুষসকল আছিলে তেতিয়া 5 দিনলৈকে হেনো এনেকুৱা মানে উৎসৱ মুখত এটা পৰিৱেশ আছিল গাঁৱৰ চেঙেলীয়া ডেকা বা আমাৰ বয়োজ্যেষ্ঠসকলেও লগ লাগি পেলাই গৃহস্থৰ ঘৰে ঘৰে গৈ পেলাই এনেকৈ বাম্বুল পিতা গীত প্ৰদৰ্শন কৰাৰ লগতে গীত গোৱাৰ লগতে গৃহস্থক আশীৰ্বাদ এফাকিও দি আহিছিল এনেকুৱা ৰীতি চলি আহিছে আৰু হেপৰ পিতা বুলি কোৱাৰ অৰ্থ আছে আমাৰ যিডাল মানে এইডাল হ'ল উখুন আৰু হাতত এডাল মাৰি থাকে এই মাৰি আৰু উখুনৰ মানে পিটি পেলাই গোৱা হৈছিল হেপৰ শব্দটোৰ অৰ্থ হ'ল জোৰকে পিতা গতিকে ইয়াক হেপৰ পিতা গীত বুলিও কোৱা হয় আৰু ঠাই বিশেষে ভাদ মাহৰ পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি 5 দিনলৈকেও ঠাই বিশেষে এই মানে উৎসৱটি পালন কৰা ইয়াক উৎসৱ বুলি এইকাৰণে কৈছোঁ বিশেষকৈ পূৰ্ণিমাৰ দিনা ই এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে আমাৰ শৰণীয়া উদ্যোগিত যিমানবিলাক গাঁও চুবুৰী আছে সকলোতে মানে এনেকৈ হেপৰ পিতা বা বাম্বুল পিতা গীত গাই পেলাই গৃহস্থক আশীৰ্বাদ জনাই আহে গতিকে ই এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু শৰণীয়া জনগোষ্ঠীৰ এটা লোক সংস্কৃতি এই পৰম্পৰা আমি জীয়াই ৰাখিছোঁ আৰু গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আমি আজি ঘৰে ঘৰে গৈ পেলাই বিশেষকৈ আজি ৰামচা গাঁৱত আমি এই মানে হেপৰ পিতা বা বাম্বুল পিতা গীত গাই পেলাই গৃহস্থক আমি আশীৰ্বাদ দিম আৰু ইয়াৰ লগতে কিছুমান তাৎপৰ্য বহন কৰা কথাও আছে যেনে ধৰক কোনোবা গৃহস্থৰ ঘৰত যদি কিছুমান ফল মূলৰ গছ আছে এইবিলাক যদি মানে ফল নধৰে তেনেহ'লে আমাৰ যিসকল চেঙেলীয়া ল'ৰা আছে গৈ পেলাই তাৰ মানে মাৰিডালেৰে পিটি কেনে মানে সেই ফল লগাৰ কাৰণে এটা মানে হেৰি কৰে ভগৱানৰ ওচৰত মানে হেৰি জনায় প্ৰাৰ্থনা কৰে তেতিয়া লোকবিশ্বাস মতে তেতিয়া গছত ফল ধৰে এনেকুৱা ধৰণৰ কথাবিলাকো আছে বিশেষকৈ এইটো কৃষিভিত্তিক অনুষ্ঠান আৰু আমি শৰণীয়া কছাৰী জনগোষ্ঠীয়ে ইয়াক অতীজৰে পৰা এনেকুৱা মানে সংস্কৃতি আমি বহন কৰি আহিছোঁ আমাৰ এইবিলাক লোককৃষ্টি আমি বহন কৰি আহিছোঁ আৰু ইয়াক আমি অদূৰ ভৱিষ্যতলৈকেও আমাৰ নৱপ্ৰজন্ময়ো যাতে এই মানে আমাৰ যিটো উৎসৱ বাম্বুল পিতা বা হেপৰ পিতা এইটোক যাতে ইয়াৰ লগত যাতে সংগতি ৰাখে ইয়াৰ লগত যাতে এটা সামঞ্জস্যতা বা এটা এই
আমাৰ পৰম্পৰাক যাতে জীয়াই ৰাখে সেইটো আহ্বান আমি আজিৰ এই চেনেলৰ যোগেদি জনাইছোঁ। এই সংস্কৃতিটো চৰকাৰলৈ আহ্বান আছে, যিহেতু অসমৰ আন যিবিলাক জনজাতীয় লোক আছে তেখেতসকলৰ যি ৰিচ কালচাৰ আছে, এই কালচাৰবিলাক এতিয়া বহুলভাৱে প্ৰচাৰ হয়। অকল ভাৰতবৰ্ষত বুলিয়ে নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত মিডিয়াৰ যোগেদি এইবিলাক প্ৰচাৰ আৰু প্ৰসাৰ হয়। গতিকে আমিও শৰণীয়া কছাৰী জনগোষ্ঠীয়েও বিচাৰিছোঁ আমাৰ যিবিলাক অকল বাম্বুল পিঠা বুলি নহয়, আৰু এনেকুৱা বহুত অনুষ্ঠান আমাৰ আছে, আমাৰ বহুতো লোকসংস্কৃতি আছে, সেইবিলাক যাতে বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ। আমাৰ সংস্কৃতি আমি জীয়াই ৰখা এই সংস্কৃতিয়ে মানৱ জীৱনক যেনেকৈ ধৰি ৰাখিছে, সেই বস্তুটোৰ প্ৰচাৰ আৰু প্ৰসাৰ যাতে হয়, সেই আপোনালোকৰ যোগেদি আমি চৰকাৰলৈ আহ্বান জনাম।